সাধু কথাৰ কুকিত আজিৰ সাধু ঘৰিয়াল আৰু বান্দৰ। ঘৰিয়াল তোমালোকে দেখিছানে? ঘৰিয়াল হৈছে পানীত থকা এবিধ চাৰিঠেঙীয়া জলচৰ প্ৰাণী। বান্দৰটো তোমালোকে দেখিছাই। আজি মই এই ঘৰিয়াল আৰু বান্দৰৰ এটা ধুনীয়া সাধু ক'ম। এখন হাবিত এটা ঘৰিয়াল আৰু এটা বান্দৰ আছিল। দুয়ো ভাল বন্ধু আছিল। এদিন ঘৰিয়ালটো পানীত ঘূৰি ফুৰোঁতে তাৰ বৰ ভোক লাগিলে। পানীত বিচাৰিলে কিবা খাবলৈ পাওঁ নেকি, কিন্তু সি পানীত একোৱেই বিচাৰি নাপালে। ইফালে সিফালে চাওঁতে সি নদীৰ পাৰত এজোপা ডাঙৰ জামু গছ দেখা পালে আৰু তাতে এটা বান্দৰে জামু খাই আছে। ঘৰিয়ালটোৱে বান্দৰটোক মাত দিলে, বন্ধু, মোৰ বৰ ভোক লাগিছে, জামু কেইটামান দিবা নেকি? ঘৰিয়ালৰ কথা শুনি বান্দৰে ক'লে, দিম বন্ধু, অলপ ৰ'বা। এইবুলি বান্দৰে কেইটামান জামু ছিঙি আনি ঘৰিয়ালক দিলে। ঘৰিয়ালে টপাটপ জামুকেইটা খালে। জামুকেইটা বৰ সোৱাদ পালে ঘৰিয়ালে। বান্দৰক ক'লে, বন্ধু, জামুকেইটা বহুত মিঠা, মোৰ ঘৈণীজনীলৈ কেইটামান দিব পাৰিবা নেকি? বান্দৰে ক'লে, দিব পাৰিমতো, তুমি অলপ সময় ৰ'বা, মই ছিঙি আনো। এইবুলি বান্দৰে পকা পকা জামু কেইটামান গছৰ পাতত বান্ধি আনি ঘৰিয়ালৰ পিঠিত তুলি দিলে। ঘৰিয়ালে জামুকেইটালৈ লাহে লাহে নিজৰ ঘৰৰ ফালে বাট ল'লে। ঘৰ গৈ ঘৈণীয়েকক মাত দিলে, চোৱাহিচোন তোমালৈ কি আনিছোঁ। ঘৈণীয়েকে আহি দেখে ধুনীয়া পকা পকা জামু কেইটামান ঘৰিয়ালৰ পিঠিত লৈ আহিছে। ঘৰিয়ালৰ ঘৈণীয়েকে জামুকেইটা লৈ খাবলৈ ধৰিলে। এটা এটাকৈ জামুকেইটা গোটেইকেইটা খাই শেষ কৰিলে। ঘৰিয়ালক ক'লে, ইমান মিঠা জামু ক'তনো পালা তুমি? ঘৰিয়ালে ক'লে, নদীৰ পাৰতে এজোপা ডাঙৰ জামু গছ আছিলে, তাতে এটা বান্দৰে খাই আছিল। মই তাৰ পৰাই খুজি ময়ো খালোঁ, তোমালৈ লৈ আহিলোঁ। ঘৰিয়ালৰ কথা শুনি ঘৈণীয়েকে ভাবিলে, জামুকেইটাই ইমান মিঠা, আৰু এই মিঠা জামু সদায় খাই থকা বান্দৰটোৰ কলিজাখন চাগৈ কিমান মিঠা হ'ব। মই যদি খাব পৰা হ'লে বান্দৰটোৰ কলিজাখন। ঘৈণীয়েকে ঘৰিয়ালটোক ক'লে, মোক বান্দৰটোৰ কলিজাখন আনি দিয়া, নহ'লে বান্দৰটোকে লৈ আহিবা আমাৰ ঘৰলৈ আলহী খাবলৈ বুলি। ঘৰিয়ালটোৱে ক'লে, হ'ব বাৰু। পিছদিনা ঘৰিয়াল গৈ বান্দৰৰ ওচৰ পালেগৈ। বান্দৰক ক'লে, বন্ধু, তুমি দিয়া জামুকেইটা খাই বৰ সোৱাদ পালে মোৰ ঘৈণীজনীয়ে, আৰু তোমাক মোৰ ঘৰলৈ আলহী খাবলৈ লৈ যাবলৈ কৈছে, ব'লা এতিয়া। ঘৰিয়ালৰ কথা শুনি বান্দৰে ক'লে, ৰ'বা, যাম। এইবুলি গছৰ পৰা নামি আহি ঘৰিয়ালৰ পিঠিত উঠি ল'লে আৰু ক'লে, ব'লা বন্ধু। এইবুলি দুয়ো বন্ধু ঘৰিয়ালৰ ঘৰলৈ যাবলৈ ওলাল। এনেদৰে গৈ থাকোঁতে ঘৰিয়ালৰ মনটো বেয়া লাগিলে। ভাবিলে, মই বন্ধুক ফাঁকি দি মোৰ ঘৰলৈ আনিছোঁ, বন্ধুৰ লগত অন্যায় কৰা হৈছে। মই বন্ধুক বাৰু সঁচা কথাবোৰ কৈ দিওঁ নেকি? এইবুলি মনতে ভাবি গৈ থাকিল। এটা সময়ত ঘৰিয়ালটোৱে বান্দৰটোক সঁচাকৈ কৈয়ে দিলে, বন্ধু, মোৰ ঘৈণীয়ে তোমাক আলহী খাবলৈ মতা নাই, আচলতে তোমাৰ কলিজাখন খাবলৈহে মোক লৈ যাব কৈছে। ঘৰিয়ালৰ কথা শুনি বান্দৰে ভয় খালে। মনতে ভাবিলে, কেনেকৈ মই নিজক ৰক্ষা কৰোঁ এতিয়া। হঠাতে বান্দৰৰ এটা মনত বুদ্ধি খেলালে। ঘৰিয়ালক ক'লে, ইচ বন্ধু, তুমি এই কথা আগতেই ক'ব লাগিছিলে। মই মোৰ কলিজাটো লগত লৈ নুফুৰোঁ নহয়, ঘৰতে থৈ আহিলোঁ। ব'লা উভতি গৈ মোৰ কলিজাটো লৈ আনোগৈ। এইবুলি দুয়ো বন্ধু বান্দৰৰ ঘৰলৈ বুলি বাট ল'লে। বান্দৰে আহি নিজৰ ঘৰ পাই ঘৰিয়ালক ক'লে, বন্ধু, তুমি অলপ ৰ'বা, মই মোৰ কলিজাটো লৈ আনোগৈ। এইবুলি বান্দৰটো গছৰ ওপৰ পালেগৈ। গছৰ ওপৰৰ পৰা বান্দৰে ক'লে, মূৰ্খ বন্ধু, কোনোবাই নিজৰ
কলিজাটো বেলেগত এৰি থৈ যাব পাৰে নেকি? তুমি উভতি যোৱা তোমাৰ ঘৰলৈ আৰু নাহিবা কেতিয়াও। তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিছিলা বন্ধু। তোমাৰ লগত মোৰ আজিয়েই বন্ধুত্ব শেষ। বান্দৰৰ কথা শুনি ঘৰিয়ালে মনতে বহুত লাজ পালে আৰু নিজৰ ঘৰলৈ বুলি বাট ল'লে। আজিৰ সাধু ইমানতে শেষ। এতিয়া সাধুটোৰ পৰা আমি কি বুজিলোঁ? যে উপস্থিত বুদ্ধি খটুৱাই বিপদৰ পৰা নিজক ৰক্ষা কৰিব পাৰোঁ।